PMGDISHAৰ ইমেইল ভেৰিফাই কেনেকৈ কৰিম চাওঁ আহক। তো আপোনালোকে ষ্টুডেণ্টৰ আইডিটো লগ ইন কৰি ল'ব। লগ ইন কৰি লৈ এখন ষ্টুডেণ্টৰ আমাৰ ডেছবৰ্ড, ঠিক আছে। তো ডেছবৰ্ডৰ পিছত আপোনালোকে ক'ত ক্লিক কৰিব লাগিব? ইমেইল ভেৰিফাই কৰিব লাগিলে প্ৰফাইলত ক্লিক কৰাৰ পিছত এখন মেনু আহি যাব, আপোনাৰ প্ৰফাইলটো আহি যাব। তাৰপিছত ইডিট প্ৰফাইলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইডিটত আপোনাৰ ইমেইলটো বহুৱাই দিব। এইপিনে ইডিট প্ৰফাইলত কৰাৰ লগে বক্সটো খোল খাই যাব। তাৰপিছত আপোনাৰ এনেকৈ আপোনাৰ যিটো ইমেইল, যিকোনো ইমেইল, জিমেইল বা ৰেডিফ মেইল বা যিকোনো ইমেইল এটা খুলি দিব। খুলি দি পেলাই ইয়াতে ইমেইলটো বহুৱাই দিব। দি পেলাই ছেভ চেঞ্জ কৰাৰ লগে লগে এনেকুৱা মেনু ষ্টুডেণ্ট ছেভ ছাকচেছফুলি এনেকুৱা মেনু এখন দেখা পাব। তো তাৰে পিছত আপোনাৰ ৰেজিষ্টাৰ্ড ইমেইলটোত ইমেইল গুচি যাব। ইয়াতে ক্লিক কৰি দিব ভেৰিফাই ইমেইলত, যিটো ইমেইলটোত নিৰ্দিষ্ট সেই আপডেট কৰা ইমেইলটোত ইমেইল গুচি যাব। তাৰে পিছত এইটো ভেৰিফাই ইমেইলত যিটো OTP যাব, OTPটো বহুৱাই দিব, ছাবমিট কৰি দিব। নেক্সট ইমেইল হেজ বিন ভেৰিফাইড ছাকচেছফুলি। তো ষ্টুডেণ্টটো এনেকৈয়ে ছেভ হৈ যাব, ইমেইলটো ভেৰিফাই হৈ যাব। তো ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো কৰি দিব, ছাবস্ক্ৰাইব কৰিব। তো ভিডিঅ'টো এইখিনিয়ে। থেংক ইউ।